friends, Bobita Assamese Girl Channel অন্য এটা ভিডিঅ'লৈ মই ববিতা আপোনাক সকলোকে স্বাগতম জনাইছো। এতিয়া ৰাতিপুৱা 9:30 বাজিছে। আজি বতৰটো বহুত ডাৱৰীয়া। মই এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্ট বনাই আছো। ভাবিলো ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰি দিও। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনে লাগিল। এয়া মই বনালো বন্ধাকবি আৰু মটৰৰ ভাজি। ইয়া অকণমান ভাবিছো নাৰিকলৰ চাটনি বনাম সেইকাৰণে আপুনি অকণমান যোগাৰ কৰি থৈছো নাৰিকল ধনিয়া জলকীয়া এইখিনি মই আটা মাৰি থৈছো খিনি মই পুৰি ভাজি লওঁ নাৰিকলৰ চাটনি বনাবলৈ এয়া মই নাৰিকল কাটি থৈছিলো নাৰিকলৰ ৰঙা ৰঙা অংশখিনি অতৰাই দিছো এইখিনি অতৰাই দিলেহে খাবলৈ ভাল হয় এতিয়া নাৰিকলখিনি মিক্সিত দি লৈছো লগতে দিছো অকণমান ধনিয়া দুটা কেঁচা জলকীয়া এফালে অকণমান পিয়াজ কাটি থৈছিলো অলপমান পিয়াজ আৰু আধা ইঞ্চি মান আদা লগতে দিম মই কেইটামান কাজু দিলে নাৰিকলৰ চাটনিখন খাই ভাল লাগে এয়া মই 10টা মান কাজু লৈছো আৰু দিছো কেইটামান বুটৰ দাইল এই বুটৰ দাইলকেইটা 1 ঘণ্টামান আগতে তিয়াই থৈছিলো এতিয়া ভালকৈ ধুই লবলৈ ইয়াত দি দিছো লগতে দিছো কেইটামান কেঁচা জিৰা এচামুচ দৈ দিছো আৰু দিম লগতে আন্দাজ মতে নিমখ ইয়াখিনি সৰু চামুচৰ 2 চামুচ মান আন্দাজ কৰি পানী দিছো এখিনি ভালকৈ পেষ্ট বনাই লম এইখিনি মোৰ মাৰি লোৱা হ'ল এইখিনি মই এটা বাটিত উলিয়াই লম এইখিনি উলিয়াই ললো এফালে মই কেৰাহীটাও গেছৰ ওপৰত পাতি থৈছিলো কেৰাহী গৰম হ'ল এতিয়া মই দিছো মিঠাতেল এতিয়া তেলখিনি ভালকৈ গৰম হৈছে এতিয়া ইয়াত দিছো কেইটামান সৰিহ শুকান জলকীয়া অলপমান নৰসিংহৰ পাত এইখিনি ভাজি লোৱা হ'ল এতিয়া গেছৰ ষ্টভটো বন্ধ কৰি দিছো এতিয়া বনাই লোৱা চাটনিখিনিত এইখিনি ঢালি দিম এতিয়া এই গোটেইখিনি ভালকৈ মিলাই লৈছো নাৰিকলৰ চাটনি ৰুটি পুৰি বা পৰঠাৰ লগত খাই মই খুবেই ভাল পাওঁ আপোনালোকে যদিহে কোনোবাই খোৱা নাই তেওঁলোকে এবাৰ খাই চাবচোন নিশ্চয় ভাল পাব এয়া চাটনিখন খাবলৈ ৰেডি হৈ গ'ল এতিয়া মই পুৰিকেইখন ভাজিবলৈ লৈছো মায়ে বেলি দি আছে সেইকাৰণে মই পটাপট ভাজি লওঁ এইফালে লগতে ভাজিখিনিও অকণমান গৰম হ'বলৈ দিছো ৰাতিপুৱা নাস্তা বনাই লোৱা হ'ল এতিয়া আমি খাই লওঁ এয়া পুৰি বন্ধাকবি মটৰৰ ভাজি আৰু নাৰিকলৰ চাটনি বতৰটো কিনকিনাই আছে এতিয়াহে অকণমান মুকলি কৰিছে এতিয়া দেউতাৰ লগত মই যাবলৈ লৈছো চকলৈ আমি আহি পাইছো সিঙাৰ পৰা চকৰ পৰা আমাৰ ঘৰ বেছি দূৰ নহয় এয়া চকৰ ওচৰতে আছে এখন দলিতেকা উচ্চ মাধ্যমিক বিদ্যালয় হাই দীপাঞ্জলি এইজনী আমাৰ পাৰ্লাৰৰ মালিক লাষ্ট চাইড আৰু গৈ আছে এয়া কামত বিজি অকণমান দেখুৱাই দিওঁ ৰাইজক দেখুৱাম
এয়া হৈছে আমাৰ লগৰ ছোৱালীৰ উন্নতি আমি একেলগে ডিগ্ৰী কমপ্লিট কৰি এওৰা কাম আৰম্ভ কৰিলে আমি ঘৰত বহি আছোঁ তাইৰ কামখিনি হয় মানে মই অকণমান ইয়াত আৰামে কৰি লওঁ এগৰাকী বাইদেউ বহি আছে এয়া আমি দুইজনীয়ে উঠা কেইখনমান ফটো লগৰ ছোৱালী লগ পাইছোঁ যেতিয়া কেইখনমান ফটোৱে উঠি ল'লোঁ চকৰ পৰা আহি পালোঁ মই এইমাত্ৰ এতিয়া মাক অকণমান ভাত বনোৱাত সহায় কৰি দিওঁগৈ পাৰ্লাৰলৈ গৈছিলোঁ মোক দেখুৱাইছিলোঁৱে মোৰ লগৰ ছোৱালী পাৰ্লাৰ হয় বেলেগ একো কৰা নাই পাৰ্লাৰত গৈ অকল থ্ৰেডিং কৰিব লগা আছিল থ্ৰেডিংখিনি কৰি ল'লোঁ এতিয়া মই মাক অকণমান সহায় কৰি দিওঁগৈ এইফালে মায়েও ভাত বনাই আছিলে ভাতৰ লগত মায়ে বনালে এয়া দাইল এয়া ভাত এয়া ৰাতিপুৱা অলপ চাটনি থাকি আছিল থৈ দিছোঁ এইফালে মই বকুলি ভাজিম ৰেডি কৰি থৈছোঁ বকুলিখিনি দীঘল দীঘলকৈ কাটি থৈছোঁ লগতে এয়া হৈছে বকুলিৰ ঠাৰিৰ মাজ অংশ দীঘল দীঘলকৈ কাটি থৈছোঁ লগতে গাজৰ দিছোঁ একে চাইজত মটৰ কেইটামান গুচাই থৈছোঁ লগতে এইফালে আছে কেপচিকাম আৰু বিলাহী একে ধৰণে দীঘল দীঘলকৈ কাটি থৈছোঁ লগতে আছে এয়া পিঁয়াজ আৰু আদা দীঘল দীঘলকৈ কাটি থৈছোঁ এইখিনি মই এতিয়া ভাজি লওঁ এইফালে মই কেৰাহীত তেল দি পেলাই গেছৰ ওপৰত পাতি থৈছিলোঁ এইফালে মায়ে পাতি থৈছে পনীৰ উতলি আছে এয়া মায়ে পাতি থৈছে পনীৰ উতলি আছে এতিয়া মই বকুলি ভাজিখন বনাম ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বাৰু আপোনালোকে এবাৰ প্লিজ ট্ৰাই কৰি চাব এনেদৰে বকুলি ভাজি খাই খুবেই ভাল লাগে মই আগতে কেইবাবাৰো খাইছোঁ সেইকাৰণে আজিও বনাবলৈ লৈছোঁ তেলখিনি গৰম হৈয়ে আছে এতিয়া মই ইয়াত দিম পিঁয়াজখিনি লগতে দিছোঁ কেইটামান কেঁচা জিৰা এতিয়া দিছোঁ আদাখিনি এতিয়া দিছোঁ দুটা কেঁচা জলকীয়া পিঁয়াজখিনি ভাজা হৈছে এতিয়া মই দিছোঁ বকুলিখিনি দিছোঁ আন্দাজমতে হালধি এতিয়া দিছোঁ মটৰ ইয়াত মটৰৰ সলনি আপোনালোকে কণী দিব পাৰে কণী দিলেও খাই ভালেই লাগে কিন্তু আজি বৃহস্পতিবাৰ আমাৰ ঘৰত আজি নিৰামিষ খায় সেইকাৰণে মই কণী দিয়া নাই মটৰতে দিছোঁ মটৰ আৰু কণী দুটা বস্তু একেলগে দিলেও খাবলৈ বেয়া লাগিব এতিয়া দিছোঁ কেপচিকাম আৰু বিলাহী আন্দাজমতে নিমখ এতিয়া অলপমান কাজু লৈছোঁ মাজুলী দীঘল দীঘলকৈ এইটো দি দিছোঁ এতিয়া আমি গোটেইখিনি মিলাই দিম এতিয়া গেছৰ ফ্লেমটো ল' কৰি এইখিনি অলপ সময়ৰ কাৰণে সিজিবলৈ দিছোঁ এতিয়া দিছোঁ অকণমান ধনিয়া পাউডাৰ এয়া মোৰ ভাজিখন বনাই হৈ গ'ল ভাজিখনত থকা বকুলি গাজৰ বিলাহীবিলাক মই বেছিকৈ ভাঙি দিয়া নাই মানে অলপ অলপ সিজিবলৈহে দিছোঁ এতিয়া গেছৰ ষ্টভটো বন্ধ কৰি দিওঁ এইফালে পনীৰখিনিও বনাই হ'ল বাহিৰত দাদা দুজনেও কামত লাগি আছে তেওঁলোকৰো ভোক লাগিছে কিজানি এতিয়া আমি চবে ভাত খাই লওঁ এয়া দেউতাহঁতে ভাত খাই আছে দেউতা আৰু দাদা দুজন ভাত খাই আছে ভাত আজি বিশেষ একো নাই এয়া দাইল পনীৰ চব্জি বকুলি ভাজি
ৰাতিপুৱা নাৰিকলৰ চাটনি, অলপমান আচাৰ, মিক্স আচাৰ। এতিয়া আমিও খাই লওঁ। এতিয়া আবেলি 3টা বাজিলে, আমি চবে ভাত পানী খাই আজৰি হ'লোঁ। এতিয়া চবে তামোলৰ জুতি মাৰি আছে। এইয়া আমাৰ ফেন্সিং দিয়া কাম প্ৰায় হৈছে, অকণমান বাকী আছে। এই সাইডটো বাকী আছে আধাৰ পৰা। আজি এই সাইডটো কৰি আছে, হৈ যাব। ওচৰৰ পৰা দেখুৱাই দিছোঁ বোলক। এইটো আমাৰ আগ সাইডটো, এইটো সাইডে বাকী আছে। কৰি আছে দাদাহঁতে কাম, আজি হৈ যাব। এতিয়া মই আবেলি কামখিনি কৰাত মাক অকণমান সহায় কৰি দিছোঁ। এইকেইটা চব, এইকেইটা হৈছে আটলছ। ঠাই বিশেষকৈ ইয়াৰ নাম বেলেগ বেলেগ কয় কিজানি, মই নাজানো। আমাৰ ইয়াত আটলছ বুলিয়ে কয়। এইকেইটা ভালকৈ পুৰঠ হ'বলৈ নাপালে, গছতে পকিলে খাই ভাল লাগে। কিন্তু আমাৰ ইয়াত বান্দৰৰ যিহে উৎপাত, এইকেইটা গছত থৈ দিলে মানুহে একো খাবলৈ নাপাব। আগতে কেইবাবাৰো লাগিছে, কিন্তু আমি এটাও খাবলৈ নাপালোঁ। চব বান্দৰে খাই শেষ কৰি পেলাই। সেইকাৰণে দেউতাই এবাৰ পুৰঠ নহওঁতেই ছিঙি আনি থৈছে। এইকেইটা চাউলৰ মাজত ভৰাই থ'ম, 2-3 দিনতে পকি যাব। এতিয়া আমি অকণমান আবেলি ফুৰিবলৈ ওলাই আহিছোঁ। ইহঁতকেইজনী আমাৰ ঘৰলৈ গৈছে মোক মাতি আনিবলৈ ফুৰিবলৈ। সেইকাৰণে ইহঁতৰ লগতে অকণমান ওলাই আহিছোঁ। আপোনালোককো দেখুৱাই দিছোঁ আমাৰ গাঁৱৰ পৰিৱেশটো। আগতে দেখাব পাৰিলোঁ হয়, ধান চান কাটিলেই নহয়। হয় নেকি? এতিয়া আমি ৰাস্তাত ফুৰি আছোঁ। এইটো আমাৰ ঘৰৰ ওচৰৰ ৱাটাৰ ছাপ্লাই। পানীৰ চাপ্লাই। ইয়াৰ ওপৰত বোলে কিবা টেংকি বহাব। ইমান ওপৰলৈকে আছে মানে কেমেৰাই ঢুকিয়ে নাপায়। বহুত ওপৰলৈকে আছে। কেমেৰা ঢুকি পালে। এতিয়া আমি ৰাস্তাত ফুৰি আছোঁ। ইহঁতৰ মনৰ আশা পূৰ্ণ হৈছে। মোক ফুৰিবলৈ ঘৰৰ পৰা মাতি আনিছে সিহঁতে। হ'লনে মনৰ আশা পূৰণ হৈছে? পূজাৰ বহুত দুখ নেকি? আমাৰ পূজাই মানে অসমীয়া চিৰিয়েল চাই ঘৰতে পুৰা এক্টিং কৰি থাকে। তাই মানে চিৰিয়েলৰ ৰিহাৰ্চেল ঘৰতে কৰি থাকে অকলে অকলে। এতিয়া আমি আহি মেইন ৰাস্তাই পালোঁ। এইজোপা বৰগছ, লগতে এইটো হৈছে জিৰণি ঘৰ। এইটো ৰাস্তা দি আমাৰ গাঁৱলৈ সোমাই যায়। এতিয়া যাওঁ আমি ঘৰলৈ ঘূৰি আহোঁতে গধূলিয়ে হ'ল। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। বহুত এন্ধাৰ হ'ল। আমাৰ লগৰ কিবা আহি আছিলে। কি আহি আছিলে? নহয়তো। হাই ফ্ৰেণ্ডছ, এতিয়া গধূলি 6টা বাজিব হ'ল। মই ৰাস্তাত ফুৰি থাকোঁতে বৰমাহঁতৰ পৰা ফোন কৰিলে, বৰমাহঁতক মাতিলে। তাত যাওঁতে এন্ধাৰেই হৈ গ'ল, সেইকাৰণে আৰু ভিডিঅ' নকৰিলোঁ। এতিয়া মই ঘৰ আহি পাইছোঁ। ভাবিছোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰোঁ। ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব। যিসকলে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই।